মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলে ভালে আছা। আজি আমি আকৌ নতুন এটি ভিডিঅ' লৈ আহিলো। তো ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ HS ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফিৰ যিখন দ্বিতীয় খণ্ডৰ প্ৰথম অধ্যায় আছে পথ, তাৰে 1 নম্বৰী কুৱেশ্যনবোৰ আমি আলোচনা কৰিছিলোঁ। তো আজি আমি সেই অধ্যায়টোৰে খালী ঠাইবোৰ পূৰণ কৰিবলৈ ওলাইছোঁ। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ এটা অনুৰোধ, যদি ভিডিওটো ভাল লাগে এটা লাইক দিব আৰু পৰৱৰ্তী ভিডিওবোৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তো আমি আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিও। চোৱা, 1 নম্বৰ বা এ নম্বৰ দিয়া আছে পদৰ ব্যাসাৰ্ধ আৰু লক্ষণাৰ্থৰ পৰিৱৰ্তন। উত্তৰটো হ'ব বিপৰীতমুখী। তাৰপিছত চোৱা যে ট্ৰাম শব্দটো লেটিন শব্দ মানে কৰ পৰা আহিছে। উত্তৰটো হ'ব টাৰ্মিনাছৰ পৰা আহিছে। তাৰপিছত চোৱা চি নম্বৰ ব্যাসাৰ্ধৰ ফালৰ পৰা উপজাতিৰ অন্তৰ্ভুক্ত। তো এইটো মানে কোন জাতিৰ অন্তৰ্ভুক্ত? উপজাতিৰ অন্তৰ্ভুক্ত। তাৰপিছত চোৱা ডি নম্বৰ লক্ষণাৰ্থক পদৰ কেৱল অলক্ষণাৰ্থক পদৰ কেৱল লক্ষণাৰ্থক বা ব্যাসাৰ্ধহে থাকে। ইয়াত উত্তৰটো হ'ব ব্যাসাৰ্ধহে থাকে। তাৰপিছত চোৱা ই নম্বৰ পদৰ ব্যাসাৰ্ধ বাঢ়িলে ইয়াতে লক্ষণাৰ্থ কমে। উত্তৰটো হ'ব লক্ষণাৰ্থ কমে। তাৰপিছত 1 নম্বৰ চোৱা পদৰ ব্যাসাৰ্ধ কমিলে লক্ষণাৰ্থ বাঢ়ে। মানে ইয়াতে কথাটো হল ব্যাসাৰ্ধ আৰু লক্ষণাৰ্থ বিপৰীতমুখী। এটা বাঢ়িলে আনটো অট'মেটিকলি কমি যায়। তাৰপিছত চোৱা জি নম্বৰ পদৰ লক্ষণাৰ্থ বাঢ়িলে ব্যাসাৰ্ধ নিশ্চয় কমিব, কিয়নো সেইটো বাঢ়িছে যিহেতু। তাৰপিছত চোৱা এইচ নম্বৰ যি পদৰ একাধিক অৰ্থ থাকে, অৰ্থাৎ যি পদৰ একাধিক মানে বহুবার অর্থ থাকে তাকে অনেকার্থক পদ বলে। অনেকার্থক পদ বলে। তাৰপিছত আই নম্বৰ চোৱা মিলৰ মতে নামবাচক বিশেষ পদবোৰ অৰ্থহীন। ইয়াতে কিবা এটা উত্তৰ হ'ব, তাক আমি চাই আছো। তো চোৱা মিলৰ মতে নামবাচক বিশিষ্ট পদবোৰ অৰ্থহীন চিহ্ন মাত্ৰ। তাৰপিছত যে নম্বৰ চোৱা পদযোগ্য শব্দই বচনত নিজে নিজে পদ হ'ব পাৰে। তাৰপিছত কে নম্বৰ চোৱা পদযোগ্য শব্দই বচনত পদ হোৱাৰ অযোগ্য। উত্তৰটো হ'ব পদ হোৱাৰ অযোগ্য। তাৰপিছত এল নম্বৰ চোৱা শত পদযোগ্য শব্দই নিজে নিজে পদ হ'ব নোৱাৰে। তো এতিয়া কথাটো হল, আগতে আমি শুদ্ধ অশুদ্ধবোৰ আলোচনা কৰিছো, খালী ঠাইবোৰ আমাৰ আলোচনা কৰা হৈ গল। তো ভিডিঅ'টো ইমান ডাঙৰ হোৱা নাই যিহেতু আমি আৰু 1 নম্বৰী কুৱেশ্যন কেইটামান আলোচনা কৰিম। তো চোৱা 3 নম্বৰ প্ৰশ্ন উত্তৰ 1 নম্বৰত দিয়া আছে যে পৰতন্ত্ৰসিদ্ধ শব্দৰ এটা উদাহৰণ দিয়া। পৰতন্ত্ৰসিদ্ধ শব্দৰ এটা উদাহৰণ দিবলৈ কৈছে। তো ইয়াতে হল সেই আৰু এটা, সেই আৰু এটা। তাৰপিছত বি নম্বৰ চোৱা পদৰ ব্যাসাৰ্ধই বস্তুৰ সংখ্যাক বুজায়। কথাষাৰ সঁচা নে? উত্তৰটো হ'ব সঁচা। তাৰপিছত চি নম্বৰ চোৱা যে মানুহ পত্ৰৰ ব্যাসাৰ্ধ কি? উত্তৰটো হ'ব সকলো মানুহ। মানুহ পত্ৰৰ ব্যাসাৰ্ধ হল সকলো মানুহ। তাৰপিছত দুই নম্বৰ চোৱা যে গৰু পত্ৰৰ লক্ষণাৰ্থ কি? ইয়াতে উত্তৰটো হ'ব প্ৰাণীবৃত্তি। তাৰপিছত ই নম্বৰ চোৱা যে মানুহ পত্ৰৰ লক্ষণাৰ্থ কি কি? ইয়াতে উত্তৰটো হ'ব প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি। লক্ষণাৰ্থ মানে হল আচলতে মানে লক্ষণ, মানুহৰ কি কি লক্ষণ থাকে আৰু ব্যাসাৰ্ধ মানে হল বেছি, আৰু এই মানে ব্যাসাৰ্ধৰ এটা শব্দত গোটেই জাতিটোক বুজায়, তেনে ক্ষেত্ৰত ব্যাসাৰ্ধ ব্যৱহাৰ হয়। তাৰপিছত চোৱা 1 নম্বৰ পদৰ ব্যাসাৰ্ধ বাঢ়িলে লক্ষণাৰ্থ কমে। কথাষাৰ সত্য নে? উত্তৰটো হ'ব সত্য, কিয়নো এই দুটা হল বিপৰীতমুখী।
তাৰপিছত চোৱা যি নম্বৰ পদৰ লক্ষণাৰ্থই পদটোৰ গুণক বুজায়নে? উত্তৰটো হ'ব বুজায়। তাৰপিছত এইচ নম্বৰ পদৰ লক্ষণাৰ্থ বাঢ়িলে ব্যাসাৰ্ধ কমে, কথাষাৰ সঁচানে? উত্তৰটো হ'ব সঁচা। তাৰপিছত আই নম্বৰ চোৱা বিশিষ্ট পদৰ এটা উদাহৰণ দিয়া। উত্তৰটো হ'ব অসমৰ বৰ্তমান ৰাজ্যপাল। বিশিষ্ট পদৰ এটা উদাহৰণ হ'ল অসমৰ বৰ্তমান ৰাজ্যপাল। তাৰপিছত চোৱা আই নম্বৰ যে নম্বৰ সামান্য পদৰ এটা উদাহৰণ দিয়া। সামান্য পদৰ উদাহৰণ হ'ল মানুহ। তাৰপিছত কে নম্বৰ চোৱা অৰ্থযুক্ত বিশিষ্ট পদৰ এটা উদাহৰণ দিয়া। তো উত্তৰটো আমি চাওঁ। উত্তৰটো চোৱা অসমৰ বৰ্তমান ৰাজ্যপাল। তাৰপিছত এল নম্বৰ চোৱা অৰ্থহীন বিশিষ্ট পদৰ এটা উদাহৰণ দিয়া। উত্তৰটো হ'ব কাকডোঙ্গা গুৱাহাটী। কাকডোঙ্গা গুৱাহাটী। তাৰপিছত এম নম্বৰ চোৱা নিৰপেক্ষ পদৰ এটা উদাহৰণ দিয়া। উত্তৰটো হ'ব মানুহ। তাৰপিছত এন নম্বৰ চোৱা সাপেক্ষ পদৰ এটা উদাহৰণ দিয়া। উত্তৰটো হ'ব পিতা পুত্ৰ। তাৰপিছত অ নম্বৰ চোৱা লক্ষণাৰ্থক পদৰ এটা উদাহৰণ দিয়া। লক্ষণাৰ্থ পদৰ এটা উদাহৰণ হ'ল ইয়াতে দুটা দি দিছে তোমালোকৰ সুবিধাৰ্থে। তো চোৱা উত্তৰ আছে যদু মধু। তো কথাটো হ'ল আজিলৈকে এইখিনিয়ে। তাৰ পিছৰ ভিডিঅ'বোৰত আমি 2 নম্বৰৰ পৰা যিমানবোৰ প্ৰশ্ন উত্তৰ আছে আমি তাক আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো কথাটো হ'ল ভিডিঅ'বোৰ ভাল লাগিলে তোমালোকে লাইক দিবা, আৰু যদি কিবা নুবুজা থাকা তেনেহ'লে কমেণ্টত লিখি দিবা, আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটি ছাবস্ক্ৰাইব কৰিবা নতুন নতুন এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আৰু যদি তোমালোকৰ বৰ্ড কোৱেশ্চন বা বেলেগ চেপ্টাৰৰ ফাৰ্ষ্ট ইয়াৰৰ বেলেগ চেপ্টাৰৰ কিবা প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে তোমালোকে কমেণ্টত লিখি দিব পাৰা, কিয়নো আমি ফাৰ্ষ্ট ইয়াৰৰ বিষয়ে বা ফাৰ্ষ্ট ইয়াৰ আৰ্টছৰ ওপৰতে বেছিভাগ ভিডিঅ' বনাই থাকোঁ। তো বেছি কথা নকৈ আজি আমাৰ ভিডিঅ' সমাপ্ত কৰিলোঁ। ধন্যবাদ, সকলোৱে ভালে থাকা।